তাত মানুহ এজন আছে কথা পাতি চাবা দাদা ইয়াতে ক'ত ভাড়া ঘৰ আছে নেকি নাই একো নাই বেলেগত বিচাৰি ক'ত ভাইটিটো তোমাৰ ঘৰ নেকি পাপাক মাতা যোৱা কি পাপাক মাতা মই মালিক ক তুমিয়ে মালিক নেকি দাদা ভাইটি কি দাদা ভাইটি অকল দাদা ভদ্ৰতা শিকা নাই দাদা নেকি ভাইটি যেন লাগেচোন ভাইটক ধৰি কথা নকবি দে ফোৰ্টে কমপ্লেইন নোখোৱালে বুলি বয়স কিন্তু 34 দাদা আপোনাৰ মাতটো কিয় এনেকুৱা হাইট যেনেকুৱা মাতো এনেকুৱা পাবি অ'কে দাদা আপোনালোকৰ তাত ভাড়া ঘৰ আছে নেকি আছে কিন্তু মই অকল ছোৱালীকে ভাড়া দিওঁ আমি স্কাৰ্ট পিন্ধি থাকিম স্কাৰ্ট পিন্ধ বা শাৰী পিন্ধ হয়তো তো লৰাই ন তই যাবি নে মই এতিয়া বয়স পেলাই মাৰি হেল্ল' শুনি আছোঁ ক লিষ্টটো আছে মোৰ লগত গধূলি যাওঁতে লৈ যাম টেনশ্যন নল'বি আবে লৈ যাম তোক কৈছোঁ ন দেখ গধূলি লগ ধৰি আছোঁ দাদা এটা কথা আছিল অলপ চাইডত আহা কোৱা দাদা আপুনি ল'ৰা ভাড়া দিয়ে ন ল'ৰা দিওঁ কিন্তু বিয়া পাতা হ'ব লাগিব আপোনাৰ ঘৰত কোনোবা ছোৱালী আছেনে আছে কিয় মানে আমাৰ ল'ৰাটো মানে গুৱাহাটীৰ ছোৱালী বিয়া পাতা বহুত চখ তাতে মই কি কৰিব লাগে যদি আপোনাৰ ছোৱালী আছে দুটাৰে বিয়াখন পাতা আপোনালোকৰ তাতে থাকিব পাৰিলোঁ হয় কুকুৰ বান্ধা থাকোঁতেই যা গুৱাহাটীৰ ছোৱালী লাগে তহঁতক ননচেন্স আহে আৰু এটা এটা নমুনা চৰা अबे मोर पर्स अबे पर्स तू अबे पर्स मारी निले पे मोर মই ইনফৰমেশ্যন পাইছোঁ এইবাৰ দুৰ্গা পূজাত ক'ত ক'ত জিলাপি দোকান দিব মহেশ সুৰেশ আৰু ৰিশেশ নামৰ তিনিটা ল'ৰাই ক'ত ক'ত দোকান দিব লিষ্টখন মই পাইছোঁ ছাৰ আমি কি কৰিব লাগিব তহঁতে এক কাম কৰ তহঁতে গাঁৱৰ ল'ৰা হৈ কিনে সেই তিনিজনৰ ঘৰত যা আৰু গৈ মোৰ কাৰণে কিবাকৈ সেই লিষ্টখন লৈ আনি দে